নমস্কাৰ বন্ধু বান্ধৱীসকল সংগীতাৰ ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছো মই আজি এটা আপোনালোকৰ নতুন ৰেচিপি আগবঢ়াইছো যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেন্টটো কৰিব তেনেহলে আৰম্ভ কৰো বলক মই আজি আপোনালোকলৈ ৰঙালাওৰ আগ ভাজি ৰেচিপিটো আগবঢ়াইছো একেবাৰে সহজ সকলোৱে জানে আৰম্ভ কৰো কেৰাহী এখনত গৰম হ'বলৈ দিছিলো তেলখিনি গৰম হোৱাৰ পিছত অকমান জিৰা দি দিছো ইয়াত জিৰাখিনি ফুটিবলৈ দিছো তাৰ পিছত ইয়াত কাটি থৈছিলো আলুখিনি দি দিছো আলুখিনি ভালদৰে ভাজি লম এই ৰেচিপিটো একেবাৰে সহজ সকলোৱে বনায় তথাপিতো আপোনালোকৰ লগত মই শেয়াৰ কৰিছো এতিয়া অকমান নিমখ দি দিছো আলুখিনি সোনকালে সিজিবলৈ নিমখটো মই একেলগে দি দিছো পিছত আৰু নিদিও এতিয়া আলুখিনি আমি ভালদৰে ভাজি লম ঢাকনখন লগাই দিলো জুইটো কমাই দিব এয়া আলুখিনি প্ৰায় অলপ ভাজা হৈ গৈছে বহুত বেছি ভাজিব নালাগে হৈ যাব ইমানখিনি ভাজিলে এতিয়া লাওৰ আগখিনি মই ভালদৰে ধুই কাটি থৈছিলো এইখিনি মই ইয়াত দি দিলো এই প্ৰসেসটো হয়তো সকলোৱে জানে পিছত কেতিয়াবা আকৌ দেখাই দিম এতিয়া এইখিনিও ভালদৰে লৰাই দিছো এতিয়া হালধি দিছো ইয়াত হালধিখিনি দি লৰাই দিছো ইয়াত মই পিয়াজ ব্যৱহাৰ কৰা নাই ইচ্ছা কৰিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া মই ইয়াত 1 চামুচ আদা নহৰু পেষ্ট আৰু দুটা জলকীয়া কেঁচা জলকীয়া দি দিছো এতিয়া ভালদৰে এইখিনি লৰাই দিম তাৰ পিছত ঢাকনখন লগাই দিম একেবাৰে সহজ বনাবলে কিন্তু বহুত টেস্টি হয় খাবলে দেখিছেনে এইখিনি প্ৰায় অলপ ভাজ খাইছে বহুত বেছি ভাজি দিব নালাগে এতিয়া মই ইয়াত পানী দি দিছো আধা গিলাচ মান ইনে অকমান সিজিব লাগিব আলুখিনি আকৌ ঢাকনখন লগাই দিছো ঢাকনখন লগাই দি জুইটো মিডিয়াম কৰি এইখিনি অলপ সিজিবলৈ দিছো মাজে মাজে চেক কৰি থাকিম আপোনালোকে বনাবচোন বহুত ভাল লাগে খাই কিনে বহুত হেলদিও হয় এইবোৰ বস্তু খাবলে এয়া এইখিনি সিজিছে প্ৰায় দেখিছেনে আলুখিনি সিজি গৈছে লাওৰ আগবোৰো সিজিলে গোটেইখিনি এতিয়া পানীখিনি হুইবলৈ দিম ভালদৰে এতিয়া মই ইয়াত আধা চামুচ মান চেনি দিছো চেনি দি চাবচোন টেষ্টটো বহুত ভাল লাগে ইয়াতে ইচ্ছা কৰিলে আপোনালোকে গুড়ি মছলা ব্যৱহাৰ কৰিব পাৰে মই একোৱে ব্যৱহাৰ কৰা নাই পিয়াজ গুড়ি মছলা তথাপিতো খাবলৈ বহুত টেস্টি হৈছিলে এয়া হৈ গল আমাৰ লাওৰ আগ ভাজি দেখিলেনে কিমান সহজ বনাবলে এয়া পৰিবেশন কৰিবলৈ ৰেডি একেবাৰে সহজ বনাবলে যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন সাবস্ক্ৰাইব কৰিব লগতে কমেন্টটো কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন ভিডিওবোৰ আপোনালোকে পাই থাকে থ্যাংক ইউ